নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ইয়াত দালিত ঔ দি পেলাই বনাম, কাৰণ বসন্তকাল চলি আছে। ইয়াৰ বসন্তকালত ঔ খাব লাগে। এয়া মই দালি ধুই তাত ঔখিনি দি নিমখ দি পানী দি দিছোঁ। মই এটা হুইচেল মাৰিব দিম, কাৰণ বসন্তকালত ঔ খালে বসন্ত ৰোগ নহয় বুলি কয়। আগৰ মানুহে খাইছিল আৰু ঔ বিচনাৰ তলতো থৈ দিছিল। এতিয়াও খায়, তথাপি আৰু বিচনাৰ তলতো থৈ দিয়ে। আমাৰ মা, আইতা, শাহু মাহঁতে কৈছিল। এতিয়া মই দালিখিনি সিজিলেই, এতিয়া মই ইয়াতে কেৰাহীত তেল দিছোঁ। তেল দি মই এতিয়া দালিখিনি তেল মাৰি দিম, চম্ভাৰ মাৰিম। এয়া বসন্তকালত আৰু গৰম গৰম ভাবো হৈছে, সেয়েহে ঔটেঙাৰ আঞ্জা খুব ভাল লাগিব দালিৰ লগত খাই। মাছৰ লগত খাবও পাৰি আৰু দালিত দিও এনেকৈ খাব পাৰি। দালিখনো খুব সোৱাদ হয়। নিৰামিষ ভাত, ঔ দিয়া দালি। তেলখিনি গৰম হোৱাত পিঁয়াজ দি, দুটা শুকান জলকীয়া আৰু অকণমান পাঁচফোৰণ দি মই এতিয়া দালিখিনি চম্ভাৰ মাৰি দিম। ঔখিনি দি ধুনীয়াকৈ মই এটা হুইচেল মাৰি দি দিছোঁ। আৰু ইয়াত আৰু বেলেগ মছলা একো নিদিওঁ। নিমখটোতো মই আগতে দিছোঁ। এয়া পাঁচফোৰণ, শুকান জলকীয়া, পিঁয়াজ আৰু অলপ দিছোঁ হালধি। আৰু মছলা ইয়াত বিশেষ নিদিওঁ। এইখিনি ভালদৰে পাঁচফোৰণখিনি অলপ ভাজা যোৱাৰ পিছত দালিখিনি বাকি দিম। আৰু সৰু ল'ৰা ছোৱালীক খুৱাব পাৰিলেও ভাল। এনেদৰে ঔ দালিত দি ঔটেঙা খুব ভাল, ৰুচিও আহে। এতিয়া মই ইয়াত দালিখিনি দি দিছোঁ। ঔ দিয়া দালি চম্ভাৰ মাৰি দি দিলোঁ। গৰম গৰম ভাতৰ লগত একেবাৰে সোৱাদ। মাছ মাংসৰ কথা আহিয়ে নপৰে এনেদৰে খালে। আৰু ঔখিনিও একেবাৰে সিজি গৈছে, কুকাৰত দিয়াৰ কাৰণে একদম সিজি গৈছে। আৰু ইফালে মোৰ দালি হৈ গৈছে, কি ধুনীয়া হৈছে চাওকচোন। ঔ দিয়া মুগ মচুৰৰ দালি, সোৱাদেই বেলেগ। মাছ মাংসৰ সোৱাদতকৈও এনেদৰে কেতিয়াবা খাই বহুত ভাল লাগে। এয়া দালি মোৰ। আৰু অলপ অলপ এইকেইদিন গৰম ভাৱো পৰিছে না, সেইকাৰণে এনেদৰে টেঙা। আৰু ইফালে মই বহাইছোঁ ভেন্দি ভাজা। আজি মোৰ দুপৰীয়াৰ সাজত এয়া ভেন্দি ভাজা, দালি। এয়া আৰু এয়া মোৰ আজি দুপৰীয়াৰ ভাত। আৰু মোৰ এয়া আজি দুপৰীয়াৰ ভাত ৰেডি। ইফালে কণী সিজাই লৈছোঁ, ইফালে ভাত, ভেন্দি ভাজা আৰু ঔ দিয়া দালি। সুন্দৰ গৰম